ৰাতিপুৱা আহি 2টা বজাতে আহি অলছে আমাৰ ঘৰত তাৰ পৰা একেলগে হাউস দা জোস ঠাকুৰ হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল কৃষ্ণক চিন্দি গৈ আছোঁ আজি আমি আনন্দ বিহাৰ এতিয়া বহি আছোঁ ট্ৰেইনত এইখন হৈছে তেজাছ এক্সপ্ৰেছ ইয়াতে আছে ঠাকুৰ ঘুমাই আৰু মই আছোঁ ইয়াতে বহি চ' এইফালে মজা আৰু এ চি চলি আছে মাজে মাজে বাহিৰতো যাওঁ বেছি ঠাণ্ডা লাগিলে এতিয়া আমি ৰখি আছোঁ গাইখাল আমাৰ পানু ৰাতিপুৱাই মুখ ধুই আছে ষ্টেচনত মানে ৰাতিটো নাহিম বুলি ভাবিছিল ইয়াতে থাকিম বুলি ভাবিছিল কিন্তু মই তাক ক'লোঁ ঘৰত যাবৰ কাৰণে চ' এতিয়া সি ইয়াতে টেপত মুখ ধুই আছে ৰাতিপুৱা আহি 2টা বজাতে আহি অলছে আমাৰ ঘৰত তাৰ পৰা একেলগে ইয়াত চকু ফুলাই নাই তাৰ উঠি ভাল লাগিছে ৰাতিপুৱা উঠাই প্ৰেক্টিছ কৰিব টাইম হৈছে আৰু তোমাৰ এতিয়াৰ পৰা জিম কৰিব লাগিব লাহে জিম কৰিব লাগিব আৰু লগত আছে ৰাজা ভিডিঅ' বনাই আছে ইফালৰ পৰা ৰাজাও আহি পাইছে এতিয়া আৰু ঠাকুৰ আহি আছে বৰ্তমান ৰাতিটো হৈ যাব এইবিলাক টেনশ্যন ল'ব লাগে কিবা ক'বা নেকি ৰাজা কি ক'ম আৰু টোপনি বহুত লাগিছে বাট তোক বহুত মিছ কৰিম না উঠি আহিছোঁ আৰু পূৰা মুখ চুখ ধুই লৈছে চাহ তাহ খাম আমি যদি খোলে দোকান চোকান যদি খোলে ট্ৰেইন অহাৰ আগতে চ' এয়াই আৰু বৰ্তমান আছোঁ মই ইয়াতে মই হাফ পেণ্ট পিন্ধি লৈছোঁ ট্ৰেইনত আৰু লং পেণ্ট পিন্ধি গৰমত অলপ প্ৰব্লেমো হৈ যাব ত' হাফ পেণ্ট পিন্ধি লৈছোঁ বঢ়িয়াকৈ এচিৰ এবাৰ লৈছোঁ আমি পৰা ৰঙিয়াৰ পৰা 8টা বজাত 8:30 ট্ৰেইন আছে আমাৰ তেজাছ এক্সপ্ৰেছ আৰু এতিয়া আমি যাম মৰকুং চেলেংখন কি এইখন আহিব মৰকুং চেলেঙৰ পৰা আহে না মৰকুং চেলেঙৰ পৰা আহিব এইখন আমি ইয়াৰ পৰা ডাইৰেক্ট ৰঙিয়ালৈকে যাম আৰু ঠাকুৰ আহি আছে আৰু ব্লগটো কালি ৰাতিপুৱালৈকে চাই থাকিব আৰু মানে অহাকালি ৰাতিপুৱা আমি দিল্লী গৈ পাম আজি ৰঙিয়াত 8:30 উঠিম কালি ৰাতিপুৱা 10:30 বজাত দিল্লী গৈ পাম আমি দিল্লী মতলব আমি দিল্লী মানে আমি গৈ আছোঁ বৰ্তমান আনন্দ বিহাৰলৈকে আনন্দ বিহাৰৰ পৰা যাম মিৰাট ইহঁতে দুজন আহিল ইহঁতে মানে থ'ব আহিছে আমাক তো ভাল লাগিল থ'ব অহাৰ কাৰণে আৰু এইকেইদিন তাতে থাকিম সিহঁতক মিছ কৰিম আৰু কিন্তু শুন না মই অসম পাৰ হৈছোঁ মোক হিন্দীত কথা ক'বি আৰু মই ভিডিঅ' কল কৰিম সিহঁতক হিন্দী ভাষা মোৰ বেগ আছে ৰেডি কৰি থৈছোঁ বেগটো মানে আৰু ইয়াতে এটা চাৰ্ট আৰু এটা লং পেণ্ট আনিছিলোঁ মানে গোটেই আনিছিলোঁ 4টা লং পেণ্ট 5টা-6টামান চাৰ্ট টি চাৰ্ট এনেকৈ আনিছিলোঁ আৰু লং পেণ্টটো আৰু চাৰ্টটো ওলাই দিলোঁ কাৰণ বেগটো অলপ বেছি ওজন হৈছে বেছি ওজন হ'লে দিগদাৰ হ'ব মই তাতে দাঙি থাকিবৰ কাৰণে চ' এইটো বেগটো এইখিনি মানে সিহঁতক দি পঠাম মই লৈ নাযাওঁ এইটো বেগ লৈ যাম এইটো হাৱাই চেণ্ডেল পিন্ধি ডিম্পুৰ নিচিনা আৰু হাৱাই চেণ্ডেল পিন্ধি যাম ন ভাল লাগছে পৰিৱেশটো দেই আহি আছে আমাৰ বায়ন পুৰা হাফ পেণ্ট চাৰ্ট মাৰি বেগ পিন্ধি লৈ এয়া মই কাপোৰ আনলোড কৰিছোঁ ইয়াতে দেখা নাই নেকি এই বেগৰ পৰা খুলি থৈ দিছোঁ এখন বেগতে কাপোৰ ল'ব নালাগে না মোৰ কেমেৰা হাউস দা জোস ঠাকুৰ ঠাকুৰক চাব আপোনালোকে পৰিস্থিতি তাৰ আৰু আমাৰ ইয়াতে পুৰা ব্ৰাছ কৰিছে মাৰ্জিন মই ব্ৰাছ কৰি ভাবিয়ে ঘুমাই আছি কেনেকৈ উঠা পাৰিম ৰাতিপুৱা আমাৰ লাল চাহ নিচা ফাটা চাহ টোপনি নিচা দেই টোপনি নিচা টোপনি নিচা আৰু লগত বিস্কুট বৰা এয়া বিস্কুট আনিছিলোঁ কাৰণ পানৰ শাওণ মাহ চলি শাওণ মাহ ৰ বিক্ৰীত কণী থাকব নহ'লে ফুল নুফুলব না কণী দিয়ে খুলে নেকি ভালেই দিয়ে তুমি ভালছে চ' গাইজ বৰ্তমান আমি আহি পাইছোঁ এতিয়া ৰঙিয়া আৰু ৰঙিয়াত আহি বহি আছোঁ আমাৰ আছে ট্ৰেইন 8:10 এতিয়া আমি ইয়াতে বহি আছোঁ আৰু দুজনে টোপনিও লাগি আছে ট্ৰেইনখন অহাৰ পিছত উঠিম আৰু বঢ়িয়াকৈ শুই যাম 3-4 ঘণ্টামান শুই যাম তাৰপিছত উঠিম আৰু আপোনালোককো লগ পাম চ' আমাৰ লগতে থাকক আপোনালোকেও ৰাতিপুৱালৈকে অহাকালি ৰাতিপুৱালৈকে চ' গাইজ বৰ্তমান ৰঙিয়া ষ্টেচনত বহি আছোঁ আৰু খাই আছোঁ ধোচা মানে একো খোৱা নাই ধোচাটো খাই দিওঁ আৰু বেলেগ বস্তু নাই গৰম গৰম আছে ধোচাটো খাওঁ আৰু আমাৰ ট্ৰেইন আহি আছে যাম আৰু চাই থাকিব বেয়া খাই আছে এইফালে ট্ৰেইন আহি গ'ল এইখন 8:10 হৈছে পূৰা আমাৰ আছে B11 যাব লাগিব উঠি লওঁ তাৰপিছত লগ পাই আছোঁ ট্ৰেইন আহি পাইছে আমাৰ ট্ৰেইনখন মজা আছে একদম ট্ৰেইন মই দেখাই আছোঁ আপোনালোকক গোটেইখিনি দেখা মই এতিয়া কৰি আছোঁ কেমেৰাৰ আগফালে ব্লগ মানে ফ্ৰণ্ট কেমেৰা দি কৰা নাই বেক কেমেৰা কৰি আছোঁ এইফালে আছে আমাৰ ব্লগ মানে জুম কৰে চিটিফালে আছে গোটেইখিনি দেখাম মজা আছে ট্ৰেইনটো ধুনীয়া একদম মজা পালা গোটেই ফুল
কোচবিহাৰ এতিয়া বাজিছে আপোনাৰ 12:15 মান হৈছে। নিউ কোচবিহাৰ পাইছোঁ আৰু আমি বেছি টাইম নাই, 1:50 আমি পাম শিলিগুৰি নিউ জলপাইগুৰি। চাই থাকোঁ। रोटी अंडा करी रोटी अंडा करी ये लिया। ঠাণ্ডা ভিতৰত এচি চলি আছে, তাৰমানে মই বাহিৰত আহি কিনে অলপ ইয়াতে গৰম হাৱা খাওঁ মাজে মাজে, বহুত ঠাণ্ডা লাগে সেইকাৰণে ইয়াতে আছোঁ অলপ তাৰ ভিতৰত যাম এ আছে আৰু আজি পৰা খাই থাকিব বিজি নাম্বাৰ 2 বিজি নাম্বাৰ 3 বিজি নাম্বাৰ 4 গোটেইখিনি পাব চব মানে ফটো पे जाओ ट्रेन का गाने के बाद कोई रिश्ता है ये तो बीच तक कैसा था